হৰ হৰ মহাদেৱ জয় শ্ৰী গণেশ হেলেব্ৰন মই আছে আপোনালোক সকলোৱে গমে পাই মই গৈছোঁ অসম নলবাৰীৰ পৰা শ্ৰী গণেশ যাবলৈ আৰু আজি আছিলোঁ আমি ড্ৰাইভাংগা নাপাওঁতে তেল ডিপু তাত এইফালে তেল ডিপুটো চাব পাৰে আৰু মই আছিলোঁ এইখিনিত বঢ়িয়াকৈ ট্ৰেইনটো লগাই তো এই বেগ চেগখিনি আনিলোঁ আৰু ইহঁত দুটা আছিলে ইয়াত মানে ইমান মজা বতাহ দিছে না যাব ইচ্ছা নাই নহ'লেও নহয় টেনশ্যনখিনি গোটেইখিনি ৰেডি কৰি লগ পাই চাব তো গাইজ ফাইনেলি এইফালে চাবলৈ বঢ়িয়াকৈ হৈ গ'ল ৰেডি আৰু এইফালে আমার भाईटा साइकिल से गुड मॉर्निंग हर हर महादेव कैसा लग रहा है बढ़िया ना दोनों यार सो के मतलब बहुत मजा है ना दोनों को पूरा हवा आ रहा है মানে ইনকে পাৰ নিচিনা দৌ মানে উঠালাৰ মানে বতাহ লাগিছে না એટલે চাব পাৰে কেনেকৈ বতাহ লাগিছে মানে পট এখন একদম পূৰা উৰি আছে চাব পাৰে তো এতিয়া সোনকালে সোনকালে ওলাই যাব লাগে অলপ আগত যাই কিনে আমি নাস্তাটো কৰি ল'ম অঁ গাইছ বাই 20-22 কিলোমিটাৰ মান আহিলোঁ তেতিয়ালৈকে এখন ৰুটি চব্জিৰ দোকান বনাই অ'তো দূৰ অ'তো দূৰ নাই নাপে চবে আগত পাই বুলি কয় আগত বুলি কওঁতে ৰাস্তা চাব পাৰে খালী বাপৰে বাপ আৰে মোৰ পিছফালে থকা পুলিচৰ গাড়ীখনতে পুলিচকেইটা চাই আছে মোক অ' সুৰজ দা অ' সকলোৱে কয় আগত পাম ডাইৰেক্ট খালী ৰাস্তাচোন ইমান ডাঙৰ ডাঙৰ বাজাৰ ৰুটি দোকান নাই এই চালা লগাইছ বঢ়িয়াকৈ খাই ওলাই দিলোঁ আৰু বেলেগ ৰুটি হৈছিল আপোনালোকক এই কিবা বিহাৰৰ ফেমাছ লিট্টি চখা খাই দিলোঁ উপায় নাই আৰু মানে ভোকত থাকিব নোৱাৰা হৈছোঁ ইমান ভোক লাগছি মানে বাপৰে বাপ এতিয়া যাই থাকোঁ আগক লাগে আৰু অলপমান কাপোৰ কিনিব লগা আছে মই কিনি ল'ব বুলি ভাল লাগে যদি কাপোৰৰ দোকান পাওঁ কাপোৰ কিনি ল'ব লাগিব গাইছ আগত গাইছ আজি হালত খাৰাপ হৈ গৈছে একদম তাৰপিছত ৰ'দ চাব পাৰে কেনেকৈ কাৰাকাৰ ৰ'দ দিছে ঐ পাগলা আহিছে অ' মাই ঐ কেঁচা লাগে ৰে হা সুৰজ দা হা আল্টিমেট না বাপৰে বাপ নৰা আহিছে মানে এই চালা তাতে আৰু নাপে বিহাৰখনত ৰুটি চব্জি গাইছ কি ক'ম মানে আৰে ইয়াৰ মই গেঞ্জি পিন্ধিছোঁ সুধা স্পৰ্টিন মই বেগৰ ভিতৰত আছে ওলাব পাৰিলোঁ এতিয়া একদম দিগদাৰ হৈ আছে চলাব পাৰে চাইকেল একদম এতিয়া আগত চাওঁ যদি পাৰোঁ তাতে তাৰপৰা দুটা স্পৰ্টিং কিনি ল'ম তো গাইছ যিটো ৰ'দ দিছে বাপৰে বাপ নৰি আৰ হা ইয়াৰ পৰা আছে আৰু ড্ৰাইভাংগা মাত্ৰ 34 আমি যাম ড্ৰাইভাংগাক লাগি বৰ্তমান পালোঁ লোনা আৰে ইয়াৰ পিছত এই ৰ'দ চাবাই পাৰে কেনাই ৰ'লে আছে তো গাইছ মই ভালেখিনি আহি পালোঁ মই বৰ্তমান আকলাই দিয়ক এই দুটা আহিয়ে বনি থাকিলে প্ৰায় মই সিহঁততকৈ 5-6 কিলোমিটাৰমান আগত আছোঁ সিহঁতো আহিয়ে নাপায় আৰু ইমান জিৰাবই বাটে বাপৰে বাপ কি ক'ম খালি বাটে জিৰে আহি থাকে চাইকেল চলবাই নোৱাৰে বেছি এই ইটাকলৈকে আহিয়ে বনাই চালা তো গাইছ আহি বঢ়িয়াকৈ তেল ডিপুত বহিছোঁ আৰু একদম এই এটা এফালে গৈছে পানী আনিবা আৰু এটা ইয়াতে বহি আছে বাবুহঁতৰ অৱস্থা নাই একদম মানে আৰু নৰাই গৈছে এই চাব পাৰে ৰ'দ যিটো ৰ'দ দিছে অ' মাই ঐ মানে 4-5 কিলোমিটাৰ চলাৰ পিছত আৰু মানে হালত খাৰাপ হৈ যায় একদমেই কেম্পা লাগি যায় মানে কি ক'ম আৰু গাইছ তো গাইছ বঢ়িয়াকৈ ভাত তাত খাই একদম ধুনীয়াকৈ এতিয়া একদম ওলাই আহিলোঁ বঢ়িয়াকৈ মানে যিটো ৰ'দ দিছে অলপ আৰু এই মই অলপ বজাৰ কৰিব লাগিছিল বজাৰ কৰিলোঁ এইফালে থোৱাটোতো আছে মানে স্পৰ্টিং ল'লোঁ আৰু এই চশমাযোৰ ল'লোঁ মানে বহুত অসুবিধা পাই আছোঁ এদিন শুনি আহ তো আৰু পিছফালে এইফালে দুটা আহি আছে তো জাৰি গ'ল এতিয়া যিমান পাৰোঁ অলপ যদি অলপ বৰষুণ চৰষুণ দিলেও ভাল লাগিল হয় দে আৰু হৈ গাইছ হালত খাৰাপ হৈ গৈছে একদম অৱস্থা একদমেই বেয়া বাপৰে বাপ ইমান ৰ'দ আৰে ইয়াৰ তাতে আৰু মোৰ এইফালে চাব পাৰে ঘড়ীটো ঘৰা আহি গৈছে বৰ্তমান বাজিল 3:12 এইফালে 4:30 বাজে গাইছ কি ক'ম আৰে ইয়াৰ চাব পাৰে আৰু বহিছোঁ আৰু উপায় নাই কি কৰিব মানে আৰু যিটো ৰ'দ দিছে যিটো গৰম এনেকৈ ৰখি যাব লাগিব আৰু এইফালে আমাৰ সুৰজ আছে কি ক'বা
অলপ ঠাণ্ডা পৰিলে তেই যাব বোলে চালা জীৱন শেষ হৈ গৈছে যা এই বোলে ছাগাল চাৰি আছে চাওক পিঠুৱাকে হা ছাগাল চাৰি আছে কি কম আৰু মই যি কৈছোঁ এই যে মুভমেণ্টটো মানে এই কেমেৰা ঘূৰি যায় মুভমেণ্টটো মানে কি আছে নাই হা না মই যে কেমেৰা যদি ঘূৰে দিওঁ তোমাৰ নাহে নে কিনকে দে কিনকে দিওঁ কেমেৰা তোমাক কিনকে ঘূৰে দিওঁ এই বৰ্তমান কেমেৰা যদি ঘূৰে দিওঁ ভিডিঅ' কৰিলে কিনকে দিওঁ ইয়াৰ নাহে ই বহুত চেষ্টা কৰি আছে ই চেল্ফি দি মানে ভিডিঅ' কৰে সেইকাৰণে নাহে তো এতিয়া অলপমান ৰ'দটো কমছি এতিয়া অলপ ভাল লাগিব চাইকেল চলাই ৰ'দটো অলপ কমি গ'ল দে কিবাকে বাপৰে বাপ যিটো ফাটে পাইছি ভালকৈ চাইকেল চলাব পৰা নাই মানে একেদিন অলপ ভাল আছিল মানে অলপ যদি বৰষুণো আছিল হয়তো চাইকেল চলিলে মানে আৰু গৰম নধৰে আৰু তো আইচক্ৰীম খাবা ইমান ইচ্ছা যায় আছিল মানে ইমান ইচ্ছা যায় আইচক্ৰীম খাবা মেইন হাৱে ৰাস্তাত মানে আইচক্ৰীম বেপাৰী ৰখাই দি আইচক্ৰীম লৈ ল'লোঁ আৰে এইফালে দুটা ৰখছি তাতে তো বঢ়িয়াকৈ আইচক্ৰীমটো খাই লওঁ এতিয়া ঠাণ্ডা পৰিব অলপমান তো গাইজ দাৰভাংগা পাবা আৰু বেছি নাই প্ৰায় 3 কিলোমিটাৰমান আছে আৰু এটা বস্তু দেখাইছোঁ অঁ চাওক খা कहाँ लेके चल रहा है ये कनाई ये भाई लोग जो है ना यही पे मज़ा मार रहा है हाँ ये सचिंदर लोग जो है ना यही पे मज़ा मार रहा है कहाँ है गाड़ी चलावे काना है ना किए बा शाला আহি পালোঁ এইফালে আমি দাৰভাংগা আৰু বৰ্তমান গা ধুই আছোঁ আৰু মন্দিৰ সৌৰচমিত দেখাই আছোঁ আৰু গা ধোৱা সাজটো চাব নেকি এই চাওকচোন ইয়ে ভাই কি এজি গা ধুব লগা হৈছে সেই ধৰ্মকাতা বুলি এই ধৰ্মকাতা আছে কিবা এইখন ধৰ্মকাতা তাৰ পৰা লৈছোঁ তাৰে পানী খোৱাৰ টেপ আছিলতো টেপ মানে এই ফিল্টাৰ আছিল দাঙি লৈছোঁ তাক এই হাইটটো চাওক এখিনিৰ পৰা এইখিনিয়ে মানুহ এটা এইখিনি বুজা পাৰি নে আপোনালোকে কওক ইমান কষ্ট আমি বাচি আছোঁ বৰ্তমান গা ধুইছোঁ আমি গাইছ তাত মন্দিৰ চন্দিৰখিনি দেখাইছোঁ বৰ্তমান পূজা কৰি আছে তো চবখিনি দেখাইছোঁ আপোনালোকক তো গাইছ মোৰ হৈ গ'ল গা চা ধোৱা আৰু আমি আছোঁ এইফালে এইটো মন্দিৰত এইটো দাৰভাংগা এইটো মন্দিৰ আৰু আমি থাকিম এইখিনিত ইয়াতে মোৰ টেণ্টটো টানি দিছোঁ আৰু আমাৰ ইয়াতে টেণ্ট নাটনি বোলে তো বঢ়িয়াকৈ মই গৈছোঁ চকত এই অলপ প্ৰসাদ আনিব মানে এইটো এটা বঢ়িয়া মন্দিৰ এইটো মানে ৰাধা কৃষ্ণ চক আছে চাগে তো এইটো মন্দিৰত কালি এই বাবাই প্ৰসাদ দি দিব মানে ইয়াত আপেল দিয়ে বেলেগ প্ৰসাদ নিদিয়ে তো সেইকাৰণে মই আপেল আনিব গ'লোঁ আপেলটো লৈ আনিলোঁ এতিয়া বাবাৰ হাতত দি দিম ধুনীয়াকৈ এতিয়া কালি সেই প্ৰসাদখিনি দি দিয়ে আৰু তো এটা বস্তু ভাল লাগিল আপেলখিনি আনি কিনে মানে প্ৰসাদখিনি তো মানে যিহেতু কৃষ্ণ জন্মাষ্টমী সেইকাৰণে ৰাতিয়ে আজি বোলে মানে প্ৰসাদখিনি আজি ৰাতিয়ে দি দিব এইটো মন্দিৰ এতিয়া বৰ্তমান পূজা হৈ গ'ল আমি তাৰে প্ৰসাদ খালোঁ আৰু আমি বঢ়িয়াকৈ শুই দিম এইটো মোৰ ট্ৰেইনতে টানা আহিছে আৰু আমাৰ ইয়াতে থাকিব বঢ়িয়াকৈ ই বাৰে মুখখন ঢাকি থয় তো এতিয়া বঢ়িয়াকৈ আৰু শুই দিওঁ আৰু গা ধোৱাটো ক'বই নালাগে কিমান কুলতি হ'ল চালা ই আৰু গাই ধোৱা নাই তাত টেনশ্যন হৈ গৈছে কিনকৈ গা ধুব ই তো এতিয়া বঢ়িয়াকৈ শুই দিওঁ আৰু বেছি ৰাতি দেৰি নকৰোঁ তো আজি ভিডিঅ'টো এইখিনি আছিল ভিডিঅ'টো চাই কিনে বোলে কমেণ্ট কৰি জনাব আৰু নেক্সট ভিডিঅ'ত লগ পাম হৰ হৰ মহাদেৱ জয় শ্ৰী কেদাৰ